গুড মৰ্ণিং সকলোকে। আজিও সেই আন দিনৰ দৰে মই ফকৰা কামত যায় তো মই পুৱাতে উঠি কেনে ভাত আঞ্জা বনাই কেনে তাক টিফিনটো দিওঁ। সেইকাৰণে টিফিন চিফিন দি কেনে মই আৰু ঘুমাই থাকোঁ, নুঠোঁ। তো দেখিছে নে নহয় কাম কৰাই নে? তো আপোনালোকে চাই থাকক মই কামখিনি কৰোঁ। তো গাইজ মোৰ কামখিনি হৈ গ'ল কিবাকে। এইপিনে এই দেখিছে নহয় পূৰা একদম চাফা কৰি দিছোঁ, এই দেখিছে। আৰু মই এইগিলা কি বিয়াৰ পেণ্ডেল আলাই দিছোঁ, কেনে লাগিছে কমেণ্টত জনাব নেপাহৰিব। তাৰপিছত এতিয়া মই বাচন ধুবলৈ যাওঁ। বাচনখিনি অলপমান আছে। তাৰপিছত মই বাচনটি ধুই কেনে অলপমান পানী খাই ল'লোঁ। পানী খাই পিনে ভাঙা চিঙা এটা বেপাৰী আহিছিল, মই অলপমান থুপৰাই থৈ দিছিলোঁ প্লাষ্টিক শ্লাষ্টিক। তো ভাঙা চিঙাখিনি মই দিব যাই আছোঁ। হেল্ল' প্লাষ্টিক দা কি গিৰেষ্টেলি বেছিকৈ আনিছোঁ, পইচা দি খালি তই কিয়া? এইটো প্লাষ্টিকে দেখোন। কিয় নাযায় বেপাৰী? হয় তো কিয় নাযায়? মুঠে 10 টকা দিছে, এমন মাখা দিলোঁ। মাটি সপা দিছোঁ বোলে। দেখছে না গাইছ, এমন ভাঙা চিঙা দিলোঁ 1 বস্তা, মুঠে 10 টকা দিছে। তাৰপিছত সেইখিনি দি আহি কেনে মই গা ধুবাক গ'লে ওলাইছোঁ। বতৰটো দেখিছে নহয় কেনে একদম সেমেকা হৈ আছে গাইছ। তো মোৰ গা ধুব ইচ্ছা নাই, তথাপিতো কুছ পানে কে লিয়ে কুছ খানা পৰতা হে, তো ধুবই লাগিব। তো গা ধোৱাৰ আগত মই দাঁতকেইটা ব্ৰাছ কৰি ল'লোঁ। যিহেতু মই পুৱা কৰা নাছিলোঁ, ৰাতিপুৱা অ'টছ অলপ মাজি দিছোঁ। দাঁতকেইটা ব্ৰাছ কৰি পিনে এইপিনে মই গা ধুব গ'লোঁ। গা পা ধুই আহি কেনে এতিয়া মই মুখত অলপমান কিবা শুহোঁ। জানো মোৰ থপৰাটো বেয়া বুলি, তথাপিতো শুহিব লাগিবই। পূৰা নাকে মুখে গালে পূৰা শুহি দিলোঁ। লগাই থৈ কেনে পূৰা একদম মাছাজ কৰি আছোঁ মই, দেখিছে নহয়। তাৰপিছত মই ভাত আনিলোঁ, বহুত ভোক লাগিছিল যিহেতু। তো আজিৰ কাৰণে এইখিনিয়ে। তো বাই বাই, মই ভাত খাওঁ। তো ছাপোৰ্ট কৰিব, লাইক কৰিব।